বিহু আহিল মইনা মাঘৰ বিহু আহিল। এই আলু খানিব লৈছোঁ, কাঠ আলু দেখিছেনে? এইফালে এই ভাইটিটোৱে কাঠ আলু খানিছে, এই এজোপা। তাকে চাওঁচোন কিমান ওলায়। পুৰা খানা হৈছে কাঠ আলু, একদম বঢ়িয়াছে খানা হৈছে। বাঘৰ বিহু আলু কচু খানাতে, আলু কচু খানাতে। এইটো হৈছে ঠাৰিটো, সেইটো কাটি ল'ব লাগিব। কিমানটো কাটি দিলোঁ, এইটোৱে আলু গছটো খানিব লাগিব। বৰষুণ বহুত দিন দিয়া নাই কাৰণে মাটিটো অলপ টাইট হৈ আছে, তথাপিতো খানিব লাগিব। চাওঁচোন কিমানটো খানিব পাৰোঁ। খানি আছোঁ, এনেকৈ খানি থাকিব লাগিব। কিমান ওলাই চাওঁ, গৈছেনে নাই নে দেখিলে। এইটো কিমান গৈছে, এইটো আলু যাব, খানিব লাগিব। নেপালী কচু খানিব লাগিব। এইবাৰ দেখিছে ইমান ডাঙৰ লুকাই থাকিব পাৰোঁ দেখিব ডাঙৰ দেই। ইমান আহে চাওঁ, এইজোপা চটিয়না গছ, এইজোপা দবাবলৈ লাগে কিন্তু এনেই ঘৰৰ ওচৰৰ কাৰণে কাম নাই, পেলাই দিওঁ। কিমান আহে চাওঁচোন বাৰু, কিমান ওলায় ইয়াতে। ইয়াত ওলাব চাগে দেই। এটা পালোঁ, এইটো এটা পালোঁ। এইটো ইয়াত থাকক, কিমান ওলাব। অঁ ওলাইছে ওলাইছে, আৰু আছে দেই, ওলাইছে 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 ওলাইছে। আৰু এটা পালোঁ, ডাঙৰ হয় দেই, বহুত ডাঙৰ হয়, বহুত ডাঙৰ হয়। পানী দিম এতিয়া, আছে মেইন বস্তুটো। দূৰত আছে, এইটো পাই বেছি আছে দেই, বেছি আছে। ডাঙৰ ওলালে, আৰু আছে ইয়াত, ইয়াত আৰু আছে। এইটো এটা পালোঁ, আৰু খানি আছোঁ, আৰু খানি আছোঁ। কাঠ আলু ইমান ভাল নহ'ল, তথাপিতো বাৰু বেয়া হোৱা নাই। এইটো ইমানটো গ'ল, আৰু ইয়াতে আছে। আৰু ইফালে কচু খনুৱাই আছোঁ। ইয়াত হালধি লগাইছিলোঁ হেৰিৰ কাৰণে, সঁচৰ কাৰণে। অলপ ভালেই হৈছে, এইটো সঁচটো তেতিয়া ডাঙৰ হৈছে। এইটো টেনচক ভাল হৈছে। এইখিনি আকৌ এইবাৰ লগাবলৈ আৰু সঁচ হ'ব। আৰু কাঠ আলু বেছি নোলালে, কাঠ আলু এইকেইটা ওলালে, এই আছোঁ। আৰু নেপালী কচু এইকেইটা ডাঙৰ ডাঙৰে ওলালে, নেপালী কচু সৰু নহয়, ভালেই ওলাইছে। আৰু খানি আছে, আৰু ওলাব। আৰু এইটো চাওকচোন, এইটো কি জাতৰ কচু হয়, এইটো চাওক কি জাতৰ কচু। এইটো ইমান দীঘল, চাওকচোন বাৰু কি জাত হয় এইটো, কিবা একেবাৰে ফেটি সাপৰ নিচিনা। আৰু এটা মন কৰিব দেই, এইটো চাওকচোন বাৰু, এইটো আকৌ কি জাত চাওকচোন, কেনেকুৱা ফেনিয়া। এইটো এইটো কি জাতৰ হয় এইটো চাওকচোন, চাওক। আচৰিত আচৰিত কথা দেই, এইটো কি কি হয়, এইবিলাক কি কচু হয়, কি কচু হয় চাওকচোন বাৰু, কি কচু। মই নিজে আচৰিত হৈছোঁ, এইটো লম্বা লম্বা কচু, কি জাতৰ কচু এইটো চাওকচোন, কিবা সাপৰ নিচিনা। চাওক সঁচাকৈ, এইটো কেনেকুৱাকৈ চাওকচোন বাৰু, এইটো সাগৰ ফেনা নিচিনা। এইটো কচু সাগৰ ফেনা নিচিনা, কাঠ খালে ভাগি গ'ল এইটো কাটোঁতে। চাওকচোন বাৰু কি যে কচু এইবিলাক, নহয় একদম সাগৰ ফেনীয়া নিচিনা কচু এইটো, চাওক কেনেকুৱা। আৰু নেপালী কচুখিনি ভালেই ওলালে, ডাঙৰ ডাঙৰ ওলালে। এয়া চাওক ডাঙৰ ডাঙৰ কচু, এয়া ডাঙৰ ডাঙৰ ওলালে। এইটো পুৰি খাবলৈ বহুত ভাল মজা লাগিব। এইটো দেখিলে ধুনীয়া হৈছে, কিন্তু এইটোৱে মই আচৰিত খালোঁ। এইটো কি বা কচু, এইটো সঁচটো জনাবচোন বাৰু। এইটো মই বুজি নাপাইছোঁ, কেলৈ এনেকুৱা হ'ল। মানে সাগৰ ফেনীয়া নিচিনা বস্তুটো কেনেকুৱা হৈ গ'ল, বুজিবই নোৱাৰিছোঁ। মানে কেইবাখনো মুখ আছে, চাওকচোন বাৰু কেনেকুৱা মুখ আছে। এইটো কি কচু জনাবচোন। মানে ইমান কেঁকুৰা মেকুৰা, আকৌ পাতালা, চাওকচোন বাৰু কিবা ফেটি সাপৰ দৰে ফে পাতি থকা সাগৰ ফেনা নিচিনা। চাওক বুজিবই নোৱাৰিছোঁ কি কচু।